নমস্কাৰ SB নিউজ আসাম চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। এই মুহূৰ্তত জনাইছোঁ ৰাজ্যবাসীৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ খবৰ। 26 জানুৱাৰীৰ পূৰ্বতে নতুন গাইডলাইনত জাৰি কৰিলে আৰক্ষী বিষয়াই। এই মুহূৰ্তত আপোনালোকক দিব লৈছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজপথলৈ বাহন লৈ ওলাই যোৱাৰ পূৰ্বে সাৱধান, কিয়নো ট্ৰেফিক আইন ভংগ কৰিলে ভৰিব লাগিব শ টকা জৰিমনা। 26 জানুৱাৰীৰ পূৰ্বে ৰাজপথত অধিক কটকটীয়া হৈছে নিৰাপত্তা ব্যৱস্থা। নথিপত্ৰ অবিহনে বাহন চলালে ভৰিব লাগিব জৰিমনা, কিয়নো প্ৰতিজন বাহন গৰাকীয়ে জানি লওক এই জৰিমনাৰ পৰিমাণ। সুৰাপান কৰি গাড়ী চলালে ভৰিব লাগিব 10,000 টকা জৰিমনা। হেলমেট অবিহনে বাইক চলালে জৰিমনাৰ পৰিমাণ 1,000 টকা। লগতে 3 মাহৰ বাবে বাতিল হ'ব অনুজ্ঞাপত্ৰ। এফালে আৰ্হতা অবিহনে গাড়ী চলালে 5,000 টকা জৰিমনা। চিট বেল্ট অবিহনে গাড়ী চলালে জৰিমনাৰ পৰিমাণ 1,000 টকা। 2,000 টকা ভৰিব লাগিব তীব্ৰ গতিত গাড়ী চলালে। এফালে দুচকীয়া বাহন জনতকৈ বেছি আৰক্ষী গ'লে জৰিমনাৰ পৰিমাণ 1,000 টকা। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকা জৰিমনা। এফালে বাহনৰ অতিৰিক্ত বোজা কঢ়িয়ালে জৰিমনাৰ পৰিমাণ হ'ব 20,000 টকা। আৰু ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে জৰিমনাৰ পৰিমাণ হ'ব 2,000 টকা। গাড়ীৰ লগতে মোবাইল ফোন ব্যৱহাৰ কৰিলে 5,000 টকা জৰিমনা। এফালে জৰুৰীকালীন বাহন বাট এৰি নিদিলে 10,000 টকা জৰিমনা। কম বয়সৰ নাবালকে গাড়ী চলালে 25,000 টকা জৰিমনা হ'ব। News this report SB News Assam.